জানো তুমি গোটেইখন বিচাৰি ফুৰিছো তোমাক মই গোটেই বাঁহজোপা ইফালে পৰা সিফালে একদম গোটেইখন ঘূৰি ফুৰিছো গম পোৱা নে গোটেই জেঙে চেঙে পিন্ধিছে ইমান জেগা বিচাৰি নেপালা ভাল পাৰ্ক এখন বোলে লওঁচোন আজি বোলে লগ কৰিবলৈ বোলে গোটেই বাহনীয়ে আহি গোটেই একদম জেঙে চেঙে পিন্ধিছে হেৰ টেষ্ট খোৱা বোলো ওলাই দে আকৌ দেখা নাই নহয় মই কোন ডোখৰত আছ ৰাম ৰাম গোটেই একদম লতাই ফুটুকলা গছে গোটেই লগ খাই আছে সেইডোখৰত বাৰু ৰৈ থাকিব লাগে নে বাৰু গোটেই মহে দাহে খাই টিকা একদম বহল কৰি পঠিয়াব একদম ৰাম ৰাম গৈছো দেখিলো আকৌ মাহটো দাঙি দিছো দেখা নাই নেকি তই আকৌ দেখিলো কি হ'ল সদায় নিমকে আজি 5 বছৰ হ'ল নিব নোৱাৰিলা কোনোদিনা বিয়াৰ কথা কোনো দিন নুলিওৱা তুমি নুলিওৱাই তুমি মই ক'লেও তুমি বেলেগ কথালে পুনাই পেলাই লৈ গুচি যোৱা মই নিম বুলি কৈছো নেকি তোমাক নিম বুলি কৈছা বাহিৰৰ পৰা আহিছো বাহিৰৰ পৰা আহিলে নহ'ব নহয় তুমি ক'ব লাগে আকৌ মোক কথাটো নকলা নহয় কাইলৈ মোৰ বিয়া কি মোৰ কাইলৈ বিয়া আহিবা এপাক যাওঁগে মই শুনা না তুমি মোক এই থাকিব পাৰিবানে সেইবোৰ নাজানো সেইবোৰ আগতে ভাবিব লাগিছিলে আকৌ মই তোমাক কিমান বাৰ কৈছিলো বাৰু তোমাক কৈ নোৱাৰিলো এই দিয়া মই এতিয়া যাওঁগে এতিয়া ক'লে নহ'ব নহয় তেনেকে হঠাতে তই তেনেকে কেলে কবি আকৌ ঘৰত গোটেই চোতালত এতিয়া ৰভা দি গোটেই ৰমক জমক হৈ আছে পেণ্ডেলে তুমি জানা দিছো ৰভা তলিৰ পৰা বিয়া ভাঙে আকৌ ৰভা তলৰ পৰা বিয়া ভাঙে কেনেকে বিয়া ভাঙেনো আৰে মই চিক্ৰেটলি কাম এটা কৰিছো নহয় তুমি মই কাইলৈ বিয়া খাবলৈ আহিম তোমাৰ বিয়াত গম পাইছা নাই তাৰপিছত মই ফোনত কম নহয় তোমাক তুমি যোৱা এতিয়া ভালকে কইনা হৈ থাকিবা মই কইনা খাজতে মই তোমাক লৈ যাম হ'ব তেন্তে মই যাওঁ এতিয়া যোৱা তুমি নাকান্দিবা চাওঁ হাঁহি এটা মাৰি থৈ যোৱা আকৌ কিবা এটাতো কৰিবই লাগিব নিশ্চয় আজি উঠাবই লাগিব তাইক যেনেকে নহওক তাইক গ'লো হয় কামটোতো বহুত ৰিক্স আছে এতিয়া উপায় নাই চাওঁ লগৰটোলৈ ফোন কৰোঁ হৈছে নে গাঁৱৰ গোপিনী সোপাই ইমান খাইছে নহয় একদম বনাই একদম তল নোপোৱা হৈছে গম পাই নে ছোৱালী গা ধুৱাব হ'বই সন্ধিয়া লাগিলে আগপিনো বনাই আছে এইফালে ইমান ধুৱাইছে কাইপে বনাই আছে হোৱাই নাই সেই সোপাই একদম গোটেই গাঁৱৰ ডেকা ল'ৰাই বুঢ়া মখাই খাইছে এই সোপা মই গোপিনী সোপা আকৌ মই বনাই নোখোৱালে আকৌ নাখায় আমাৰ আকৌ গাঁৱৰ মানুহবোৰ দেখাই নাই জানো ইটোৱে চুলা নাখায় সিটোৱে চুলা নাখাওঁ আঘুনি তই সোনকালে লাগি দেচোন আছ নে কাম এটা কৰিব লাগে ছোৱালী কেলে পানীটো দিব হ'ব নহয় মই যাব নোৱাৰো দেই পানী তোলা মেলালে দেই কৈ থলো এতিয়া মই এজনী আকৌ যাব নোৱাৰো বুলিয়ে কৈছে বুজিছ মই তোক এৰি থৈ যাওঁ দেই যা মই যাওঁ আকৌ তই যেন তেনে কৰিবি দেই নহ'লে সেইফালেও মানুহ নাই নহয় দিগদাৰ হ'ব নহয় হ'ব যা মাৰিব নোৱাৰো মানুহ এজনীহে তই ইয়াক বনাই থাক দেই মই সেইফালৰ পৰা আহি লওঁ চব বৈ পানী তুলিবলৈ যাওঁ লৰালৰি হৈছে নহয় মই নকলে মানে একো কৰিব না তহঁতি হয় নে কেলে সেই খুৰী একজনী মনাই নিচানো কলে গ'ল খুৰী একজনী আছে খুৰীয়েকে আকৌ আগবাঢ়ক আকৌ সেইবোৰ মাক নাইকিয়া ছোৱালী সেইবোৰ জানিব লাগে অকমান তই বলচোন মনালিছা মনালিছা দেৰিলেও দিয়ক কি হওক আৰু দেই মই চাৰিপিনে চাব নোৱাৰো দেই ছোৱালী একদম গৰমত দেখিছে গোটেই ঘামি অৱস্থা হয় মনালিছা যদি কলেও গ'ল দুবা পানী তুলিবলৈ সময় লগ্ন পাৰ হৈ গৈছে নহয় গম পাই নাবা আপোনালোকে মুতিবলৈ শান্তি নাই তই অকল মুতি থাকোতে গৈছে সৌ এখন গামোচা ন মই মানে সেই কলৰ মই ধৰিব লাগিব মাক তয়ে হ'ব লাগিব মাক নাইকিয়া ছোৱালী নহয় জানো এতিয়া সেইবোৰ তাই আগত ক'ৰবাত শুনাবগে লাগে তাই আকৌ কান্দিবই সেইটো গম পাব বাকী মানুহখিনি এইখিনি কামতে লাগি থাকোচোন তহঁতি আকৌ পানী তুলিব যাওঁ নহয় পানী ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে আয়তী হৰি মূৰৈ পানী তুলিবলৈ যায় শুনক আমি হয় সেয়া বজাৰ পুহি পাই পানী তুলিম ব'ল ব'ল ফুলনি হাততে লোৱা ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰৈ পানী তুলিব
কথা মাহঁতে এপাক ঘূৰাই ল মাহঁতে এইফালে সোঁহাতে ঘূৰা এতিয়া ভৰাই দে কলৰটো ভৰাই দে কাৰ পানী কাটিছ ফাগুনি কাৰ পানী কাটিছ ফাগুনি কাৰ পানী কাটিছ ফাগুনি এতিয়া পিছলে ঘূৰি চাব নাপায় আকৌ দেই আগলৈ মোক কৈ থাকিবি নাম কীৰ্তনী কিৰিণী নাম কীৰ্তন দল ভৰি দহুদা পানী তুলিবলৈ যায় ঐ তহঁতৰ তেতিবোৰ শুকাই যায় নে মোৰ হলে খোজকাঢ়ি বিষাই গৈছেগে পাই ভৰিকেইটা আহা সোনকালে সোনকালে দৰা ঘৰ পাবহি গোটেই মানুহবোৰ খাবলৈহে দিবা বোলে গা ধোৱাতে এজনী আহো সেইটো নাই গোটেই সোপা খোৱাত ব্যস্ত মাকে তিনিপাক মাৰিবহি লাগিব এইফালৰ পৰা ঘূৰাই আপাক মাজনীয়া জেগা কৰিব বেয়া বনাই দেব আৰু এটা উলি দি দে গ'লগে জানো পাই মানুহবোৰ সঁচাকে নাই দেই সলাবলৈ গ'ল দৰা ঘৰ মানুহ আহিলে আকৌ ষ্টাইল কৰি দেখুৱাবলৈ বনাইছে সেয়াটো গুটি সবাই খাবলৈ বহি এইবোৰো কোনেনো বেৰডাল বনালো বেৰখনো ভালকে বনাব জনা নাই অ চালি এতিয়া কি কৰিব লাগে মোক কৈলে মই নাজানো নিয়ম কানুনবোৰ পাই এতিয়া তই হেৰি কৰে মূৰত তেল দিব লাগিব প্ৰথমতে তামোল পাণযোৰ লৈ ল এই মা তামোল পাণযোৰ লৈ পেলাই মূৰত হেৰি দে তেল আকৌ যদি হৈ আছে এখন অঁতৰাই ল দে তই তাই দে ছোৱালীজনী সেইজনী কেলে কৈছ এতিয়া কি মূৰত তেল দি দিব লাগে হয় নাই তামোল পাণযোৰ মূৰৰ ওপৰত দি ল এতিয়া তই হৈ তাৰপৰা পানী চাতি মূৰত মাৰ এতিয়া মাহ হালধি ল খান দে ভৰিকেইটা অকণ ভৰিকেইটা আগলৈ উলিয়াই দে আকৌ মাজনী একো নাজানা বিয়া হবলৈ কাৰণে চাদৰখন ভাল কৰি ল চাদৰখন ভাল কৰি ল চাদৰখন ভাল কৰি ল এইবোৰ যে সঁচাকে দেই তই একো নাজানো তইও একো মই জানো বুলি ভাবিছো মই পলাই আহাহে নব দে এতিয়া হালধি অকল প্ৰথম সেই মুখত ঘঁহি ল হালধিৰে নোৱালে ধুৱাব ঐ ৰাম আমাৰে ফাগুনি কাজিহে আগে দিয়া পাছে দিয়া পঞ্চ আয়তীয়ে পঞ্চ আয়তীয়ে দুৰ্বাঘাতৰ পানী আনি আইনে মূৰত দিয়ে পতককে পানী বালি আনিছো মই লৈ চালিছা বিয়া হোৱাৰ পিছত আকৌ গোটেই ঘৰখন আকৌ ঘৰ গোটেই একদম ধুনীয়া কমাই নুফুৰিবিগে সেইখনে নিজৰ ঘৰ বুলি ভাবি লবি এতিয়া কি কৰিম পানী ঢালিব লাগিব এতিয়া প্ৰথমে সেই কলহ পানী ঢালি ল দুৰ্বাঘাতৰ পানী আনি আইনৰ মূৰত দিয়ে কি ৰাম ৰাম আইনে মূৰত দিয়ে বুলি পাহৰিয়ে গৈছিও নবৌ এতিয়া তই হেৰি কৰ এইটো কি কয় পানে বা দে মোক বা কেনেকে নাজানো এনেকে দে জানো এইবোৰ কিনি নিয়ম পলাই আহিলো ভালেই কৰো দেই এইবোৰ নাপালো বাৰো কেনেকে দেখুৱাই দিছো এনেকে ধৰক এনেকে মুখখনে উঠি গা কাষলে আপুনি বাকন দি দিয়ক মই দিব নাপায় এগৰাকীহে বা দিয়ে হয় নি এতিয়া উঠাই পেলাই কোনোবাতে কোচত নিবলৈ কোনো নাই নহয় এতিয়া কোনে কোচত লৈ যাব বজে নাচোন কিমান খাই থাকো আৰু ছোৱালীজনী উদৰ ধৰি নাহিছো না একদম গুৰুত্ব নাই বিয়া বুলি অকমান পইচা এইবোৰ খাবলৈ দিবা সঁচাকে দেই তহঁতি একদম বিয়া হবলৈ পাহে চিন্তা কৰি থাক এইবোৰ যে কিবা কিবি কাপোৰ কানি বজান আহিছে ছোৱালী বজানে দাঙি নিব পাৰিব এজনী হাতীহেন মানুহজনীক পেলাবলৈ নাই কয় বজান নে পাৰিবি নে খাব জানিলে নহয় 3-4 বাৰকে খাইছা আজি দিনটো তাকেইটো পাই
তই তলত ধৰি চাই পাৰিলি নে বাৰু অ পাৰি থৈ আছে বল বল ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে ও চাৰি তা কোন কৰ ঢেৰ দিছে জোৰ দেখোন হা ল'ৰাটো বৰ ধনী দেই এজাকে পিন্ধিবি নি হা এজাকে পিন্ধিবি নি এজাক মূৰত পিন্ধা নে কি ক'ত দিছিলে এইবোৰ কিনো দিছে আজিকালি ঐ এইবোৰ চিনি নাপাওঁ তই ছোৱালী চিনি নাপাওঁ দে মই এডালকে পিন্ধা হ'ব দে নকৰিবি এতিয়া কোন এজাকে পিন্ধা এডাল ডায়মণ্ডৰ দিছে দেখিছ নাই ইমান বস্তু দিছে তোৰ ভাগৰ ঐ চালি এডাল মই ৰখাই থওঁ নি আজি খুৰা হ'ব মধুৰাৰ নগৰ আগে পাছে আহি থকা ল'ৰা বুঢ়ৰ ৰাজি ঐ এই হেৰি অকণ বহিবলৈ আমি সেই পটককে চাহ টানিব নাপায় শুন তই ইয়াৰ পৰা সেই দুৱাঘৰ মানুহ আহিছে তুমি আমি নাচাবি আকৌ নাপায় চাব দেই হ'ব দে আমি আকৌ দুৱাঘৰ হেৰি কৰি আনোগে অ সৰহৰ আছে দাঁতৰ কেইটা আহিবিচোন এই ওচৰত বহিবিহি এহেঁতি কোনোৱে গমেই পোৱা নাই অলংকাৰ পিন্ধাইছে এই অলংকাৰ মই ইয়াতে খুলি থৈ পলামাই চাইছিলো হে দিনটো মাহ হালধি ঘঁহি পেলাই মোক যিমানখিনিহে কৰিছ একো লাভ নাই মোৰ মনে বিচৰা দৰাটোক তহঁতি ইমান গালি পাৰিলি ভিক্ষাৰী চিক্ষাৰী বুলি কৈ গালি পাৰিলি নহয় মই এতিয়া তাক ইমান দিনে ভাল পাই আছিলো মই তালৈকে যাম কেলে নাযাম আকৌ তহঁতি তেনেকে জোৰ জবস্তি কৰি মোক বেলেগ এটালে দিলেই নহ'ব নহয় মই আজিয়ে পলাম এই অলংকাৰ মোৰ কোনো প্ৰয়োজন নাই অলংকাৰে মানুহক নোখোৱাই নহয় এই অলংকাৰ মোৰ নহ'লেও পাৰিছে ক'ত আছা তুমি মই তোমালোকৰ ঘৰৰ ফালে গৈছো সোনকালে আহা দৰা আহি পাবহি 11টা বজাত মই ওলাই গৈছো তুমি পাছফালে দি আহা ঠিক আছে মই গৈ আছো ঠিক আছে দিয়া মই গৈছো মানুহে দেখিব নি বাৰু বোলক সোনকালে গোটেই মানুহে প্ৰথম আমাৰ কৰিব এতিয়া এনেকে বহি ভাল লাগে কি হলো আপোনাৰ গাড়ীখন তেল নাইকা গোটেইবোৰ খালে বোলে কিবা এটা থয় একো নথলে অ ছোৱালী কি হ'ল দৰা আহি পেলাই পালেহি তই ভাতচোত সোমাইছে কইনাচোন নাই তাত কলৈ গ'ল ভাত কিমান খাব খুৱাম বুলি ভাবিছিলো আকৌ নাই কইনা তাত চাই আহিছিলে ক'ত গ'ল বিচাৰি নাজানো আৰু দেই এইবোৰ কি হৈছে পাই কলৈ গ'ল ভাবিছিলো মাক নাইকিয়া বিয়া দিম বুলি এতিয়া কি হ'ল বা কোনে মোৰ তেজ খালে কি কবিগে বাৰু এইজনী নাই গোটেইখন নাই দেখোন সৰু পৰা থৰি চালি বুলি ভাল ল'ৰা বিয়া দিও এতিয়া মই কি বুলি কম বাৰু কলৈ গ'ল বাৰু খালে আকৌ ভাল পাতিলৈকে পলাই গ'ল গম পা নাজানো 5 দিন চাংগিছো না মই গোটেইখন ঘূৰিলো ক'তো নাই তাই লেট্ৰিক বাথৰুমলৈকে কি হ'ব বাৰু মই আগতে গম পাওঁ তাই সেই খগনৰ পিতকক ভাল পোৱা কথাটো গোটেই গাঁওখনৰ মানে উধৰ পৰা মুধলে জানে আৰু মোকো কৈছিলে মই যে খগনৰ পিতকক ভাল পাওঁ বুলি মই কৈছিলো বোলো তালৈকে তাইক বিয়াখন দিয়ক কিন্তু ঘৰৰ মানুহে এতিয়া তাই নুশুনিলে নহয় বিয়া দিলে নহয় এতিয়া পালে শিক্ষা মছলাটো সেইকাৰণে অকল সি ধন টকা পইচা সকলো নহয় ভাল পাবও বিচাৰি চাব লাগে
এতিয়া সেই মাকহঁতক কৈ মাক নাই কি হ'ল খুৰীয়েককে ইমান ক'লো বোলো তাক বোলো তাই বোলো খগেনৰ পিতকক ভাল পায় তালৈকে দে এতিয়া ধন টকা পইচা থকা ঘৰলৈ ছোৱালী দিব খুজিছিল ন এতিয়া শিক্ষাটো পা মই আৰু গোটেই গাঁওখনত আৰু মান সন্মান চব খালি আৰু তহঁতৰ ঘৰৰ মানুহে দেই